বাকি দত্ত এটো পুখুৰীৰ বিষয়ে কিবা স্পেশাল কিবা আছে কবা নি স্পেশাল বুলিবা হেতু এটো মানে সো কি খবৰ রাইস ভালে আছে নিশ্চয় মোৰো বহুত ভাল বাকি ভাল মানে বেছিয়ে ভাল হৈ গৈছে পুৰা ৰেষ্টত আছো ঘৰত অকল খোৱা চিনেমা চোৱা হেয়াই হৈছে মানুহে এনেই বিজি হৈ থাকিলে বা বেলেগ কিবাত ঘূৰি থাকিলে মানে ৰেষ্ট লাগে মানুহে কৈ থাকে যে অকমান ৰেষ্ট পোৱা হলে অলপ জিৰণি লোৱা হলে অলপ ভালকে আৰামত থাকিবলৈ মই মানে ইমানেই বেছি আৰাম কৰিলো এতিয়া মানে আৰামত থাকিও বৰ খোৱা হৈ গৈছে মানে অশান্তি লাগি গৈছে ইমান আৰাম নালাগে আৰু এইকাৰণে এতিয়া ভাবিছো অকমান ফুৰা চকা কৰিব লাগে এনে ওলাই যাওঁ ডিচেম্বৰ মাহতে বাকি বোকাহাটতটো ফুৰিব কৰিব নোৱাৰি কাৰণ তাৰ ৰিজন আছে মোৰ বসন্তিক অলৰেডি মই সিল কৰি দিলো শেষ 7 বছৰীয়া সম্পৰ্ক 7 বছৰ চলাইছিলো বাকি 7 বছৰৰ পিছত এতিয়া তথাপিতো মিস কৰো যেহেতু এখন মোৰ প্ৰথম আছিল আৰু বহুত মেমৰি জড়িত হৈ আছে ইয়াৰ লগত বসন্তিৰ লগত বাকি এতিয়া ভাবিছো এখানে অকমান ওলাই যাওঁ ফুৰি চাকি আহোঁ এতিয়া ভাবিছো আগৰবাৰ নামনি অসম গলো এইবাৰ উজনি অসম সাইডে অকমান ফুৰি চাকি আহোঁগে কৈ থাকো জলৈকে পাৰো বাকি আজি ওলাইছো কেতিয়া উভতি আহিম তাকো নাজানো কিন্তু বলক মই যি দেখো আপোনালোকক দেখুৱাই লৈ যাওঁ এতিয়া পুৰা ৰেডি এয়া বস্তু মানে পেকিং কৰি হৈ গল এতিয়া ওলালো আৰু যাব লাগে ৰিক্সা ৰৈ আছে গতিকে বেছি কথা নাপাতো এতিয়া বাটত কথা পাতিম বা একেবাৰে গৈ পেলাই কথা পাতিম ওকে বাই বাই বাকি গুড মৰ্নিং ৰাইজ মই কালি আহি পালোহি শিৱসাগৰ 3টা 4:30 বজাত পালোহি শিৱসাগৰ বাকি কালি মানে অকমান গাড়ী দহা অলপ ভাগৰ মাৰি ললো মানে সেইকাৰণে একো ব্লগ বনোৱা নহলে ৰেষ্ট ললো পুৰা আজি পা অলপ পুৰা চকা কৰিব লাগিব আৰু দত্তৰ লগত অকমান কামতো সহায় কৰিব লাগিব তাৰ লগত আহিছো অলপ দিনৰ কাৰণে যেতিয়া অলপ থাকিব লাগিব এইফালে আমাৰ লগত দত্ত আমাৰ পলাশ দত্ত ৰাতিপুৱা এয়া তাৰ লগত কাম আৰম্ভ তেওঁ ইয়া কি কয় ঘৰৰ মানে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টত আছে তো গোটেই মেনেজমেন্ট তেওঁই কৰিব লগা হয় কিবা লাগে আনিব লাগে কাবাক আনিব লাগে তো এয়া খেতি সিজন চলি আছে ক'বলৈ ড্ৰাইভাৰ মানে মই ভালকে কৈছিল অলপ লেভেলটো ৰাখিছিলো সিম্পল ড্ৰাইভাৰ অনি কব না ডাউনি আনিব যাওঁ এতিয়া ৰাতিপুৱা ডাউনি আনিব যাব লাগে এতিয়া খেতি সিজন চলি আছে একদিন পুৰা কাম চলি আছে আজি পথাৰলৈ যাম চাগে ন এতিয়া আহিম তাপা আহি যাম বাহিৰে পথাৰলৈ যাম সাগৰৰ পথাৰখনৰ নাম কি আছিল ৰূপহী পথাৰ এই খবৰ ভাল না ভাল Good morning from Shivsagar town. এইফালে এতিয়া শিৱসাগৰ টাউনত মানুহ বিচাৰি যাওঁ এইটো চিনেমা এটো ইউটিউব ক্যামেৰা ৰেকৰ্ডিং কৰিব একদম নেটত ওলাই যাব আপোনালোক সব ওলাই যাব এয়া আমাৰ আজিৰ দায়িত্ব আমাৰ এয়াই আছিলে এয়া দাৱনী সকলক আমি উঠালো এতিয়া আমি যাব লাগে পথাৰৰ দিশে হৈ গ'ল আমাৰ দত্তৰ ড্ৰাইভিং স্কিল বহুত ডেভেলপমেণ্ট
ভাল পজিটিভ মানে চাফা হৈছে চাফা কৰিছে এখন কি নৈ আছিলে এখন দিখৌ নৈ দিখৌ নৈ এখানে এই ওলাই আছে আচ্ছা এইখনে ৰূপহী পথাৰ পিছত ভালকে দেখা পাব আহিম আকৌ আজি অলপ ফাৰ্ষ্ট লুকটো চাই লওক এনেকে এইটো উডলেণ্ডৰ ফেক্টৰী হয় উডলেণ্ড ফাৰ্নিচাৰ যে কাঠৰ এইটো ফেক্টৰী উডলেণ্ড ফাৰ্নিচাৰ এই মেইন ৰোডৰ ইপাৰে জেৰেঙা পথাৰ আৰু ইপাৰে ৰূপহী পথাৰ এইখিনি ৰূপহী পথাৰ ৰূপহী পথাৰ জেৰেঙা পথাৰ যিমান পথাৰ আছে চব চাম এইখন পথাৰে বিখ্যাত খেতি ভাল হয় নাই নে অকল প্ৰগ্ৰেমে হয় খেতি ভাল খেতিও ভাল হয় এতিয়া আমি পালোহি পুৰণি পুখুৰী এবাৰ অলপ চাই যাওঁ বাকী এইটো পুখুৰী ইমান বেছি মেইনটেনেঞ্চ কৰা নাই বাকীকেইটাত যিমান মানে মানুহ চাবলৈও যায় হয় নাই এইটোত বেছিকৈ চাবলৈ নাহে ন এইটো মানুহে চাবলৈ নাহে কিন্তু ইয়াত মাছ ধৰিবলৈ আহে বোলে মাছ আৰু কাছও আছে নিদিয়ে খালি কাছ ধৰিবলৈ নিদিয়ে কিন্তু কাছও আছে ইয়াত কাছ মাছ এইটো গাঁৱৰ মানুহৰ কাৰণে ন বহুত ধুনীয়া পৰিৱেশ এইটো মেইনটেনেঞ্চ এতিয়া কৰিব সেইদিনা আমাৰ CM ছাৰ আহিছিলে আচ্ছা CM ছাৰ আহি উদ্বোধন কৰি থৈ গৈছে এইটো হ'ব মানে এইটো কাম চলিব এইটো একদম পিয়'ৰ নেচাৰেল একদম ধুনীয়া হৈ আছে ৰাতিপুৱাৰ পৰিৱেশ এনেও ভাল লাগে তাতে একদম পুৰা ধুনীয়া শান্ত সুস্থ পৰিৱেশ একদম এয়া পুৰণি পুখুৰী শিৱসাগৰৰ এইটো ৰুদ্ৰসিংহই খন্দাইছিলে পুৰণি পুখুৰী এইটো মানে পূৰা নেচাৰেল বুলি ক'ব পাৰে ইয়াত মানে কোনো কৃত্ৰিমতা নাইকিয়া কোনো ছাইডত কোনো বেৰা চেৰা পকা কোনো ৱাল চোৱাল নাই একদম পিয়'ৰ নেচাৰেল ইয়াত ৰাতিপুৱা আহিব পাৰে আবেলিও আহিব পাৰে আচলতে জেনেৰেলি মানুহে পৰ্যটক নাহে ইয়ালৈ কিন্তু এইটোহে চাবলগীয়া একদম নম্বৰ 1 বাকী দত্ত এইটো পুখুৰীৰ বিষয়ে কিবা স্পেচিয়েল কিবা আছে ক'বা নি স্পেচিয়েল বুলিব সেইটো এইটো মানে কোনো বাধা চলা নাই এতিয়ালৈকে ইয়াত মানে কোনো ৰেষ্ট্ৰিকশ্যনো নাই যাৰ মন যায় যেতিয়াই মন যায় ইয়াত মাছ ধৰিব পাৰে মনে মনে কোনোবাই কাছ ধৰে যদিও গম নাপাওঁ কিন্তু মানে এইটো ইলিগেল হয় আৰু এতিয়া এইখিনি চফাও চব লোকেল মানুহে কৰে এতিয়া এইটো মানে পুৰা ৰাইজৰ পুখুৰী হৈ আছে ৰাইজৰ পুখুৰী এতিয়া ইয়াত মেটেকা বাঢ়ি যায় লোকেল মানুহে চফাও কৰিব মাছো ধৰিব ইয়াত বাৰিষা অকণমান উঠে বেছি পানী নুঠে পানী মানে আমি য'ত আছোঁ ইয়ালৈকে আহে মানে সেই তালৈকে যাব ৰাস্তালৈকে পানী চুৱেগৈ কলমখিনি ওপৰলৈকে যাব ওপৰলৈকে পানী যায় এতিয়া ইমান পানী নাই তথাপিতো মাজত দ আছে চাগে দ আছেতো নানামো বাৰু আমি ব'লা যাওঁগৈ ভাল কাম কৰিছে জব কাৰ্ডে এয়া মেটেকাবোৰ ছাইডৰ মেটেকাবোৰ তুলি পাৰলৈ আনি আছে পানীখিনি চফা কৰিব ন পানী মেটেকাও আনিব বোলে ইয়ালৈ ছাইডলৈ ভাল কাম কৰিছে ব'লা দত্ত গাড়ী ভৰোৱা নেকি ৰাতিপুৱা মৰ্ণিঙৰ ভিজিটটো দি আহিলোঁ শিৱসাগৰ টাউন শিৱসাগৰ পুৰণি পুখুৰী বাকীবোৰ পিছে পৰে যাব লাগিব